আজি মই মোৰ অভিজ্ঞতা চেনেলৰ জৰিয়তে আপোনালোকক আগতে কৈ থোৱাৰ দৰে বেবী চুটযোৰৰ দ্বিতীয়টো অংশ দেখাব খুজিছোঁ। পেণ্টটো কেনেকুৱা হৈছে আপোনালোকে চাবচোন আৰু কমেণ্ট এটা কৰিব, মই গুঠিব পাৰিছোঁনে নাই, তেতিয়া মই গম পাম। মই চুটযোৰৰ ওপৰৰ চুৱেটাৰটো হৈ গ'ল, এতিয়া তলৰ পেণ্টটো আৰম্ভ কৰিছোঁ। পেণ্টটো বনাওঁতে মই ৰিপটো ডবল ৰিপ দিম, ইয়াত এঘৰ উল্টা এঘৰ চিধা নিদিওঁ। সেইকাৰণে মই এটা ঘৰ এৰি এটা ঘৰ ধৰা নাই, সম্পূৰ্ণ ঘৰকেইটা ধৰি লৈছোঁ। ধৰি লৈ প্ৰথমতে মই প্লেইনকৈ গুঠি ৰিপটো ডবল কৰি দিম। এয়া মই প্লেইনকৈ গুঠি ল'লোঁ, 20 খলা গুঠি লৈছোঁ। গুঠাৰ পিছত এতিয়া মই ৰিপটো ডবল কৰি দিম। ডবল কৰিবৰ কাৰণে তলৰ এই এতিয়া বেলেগ ৰঙৰ সূতা তুলি পেলাই যিটো গুঠিছিলোঁ প্ৰথম খলাটো, সেই তাতে ঘৰটো ধৰি ইয়াত এতিয়া ভৰাই দিম। মই এতিয়া গোটেইখিনি ঘৰ ধৰি ল'লোঁ। আকৌ ধৰি পেলাই এখলা গুঠি দিয়াৰ লগে লগে ৰিপটো মোৰ ডবল হৈ যাব। ইয়াৰ পিছত মই ছিংগুলকৈ গোটেই পেণ্টটো গুঠি দিম। ৰিপটো ডবল কৰি দিলে এনেকুৱা হ'ব, এঘৰ উল্টা এঘৰ চিধা নহয়, প্লেইন হ'ব একদম। পেণ্টটোৰ এই ওপৰডোখৰ হৈ যোৱাৰ পিছত এতিয়া মই ভৰিকেইটা কৰিম। ভৰিকেইটা সমানে দুভাগ কৰি ল'ম আৰু দুটা ৰঙৰ সূতা দি পেলাই কৰি যাম, ক'লা আৰু কমলা ৰঙৰ।
চিধা আৰু এঘৰ উল্টা হৈ যোৱাৰ পিছত মোৰ এটা ভৰি শেষ হৈ গ'ল। এইটো মোৰ এটা ভৰি শেষ হ'ল। এতিয়া মই দ্বিতীয়টো ভৰিও গুঠি শেষ হ'ল। এতিয়া মাত্ৰ মই মুখিবলৈ আছে, মই মুখিবলৈ লৈছোঁ। এয়া মই মুখি গৈছোঁ। শলাত যেনেকৈ ঘৰ মুখে তেনেকৈ মেচিনটোতো মই এইডাল দি পেলাই ঘৰটো মুখিব লাগে। সেইকাৰণে মই এটা এটাকৈ ঘৰকেইটা মুখি গৈছোঁ।